ওয়েলকাম টু মাই ইউটিউব চেনেল ৰূপজ্যোতি গ'ল অসম। আজি আপোনালোকে এনেকুৱা একদম ধুনীয়া গাঁও এখন দেখুৱাম নহয়, য'ত মানে একেবাৰে 25টা ঘৰৰ পৰিয়াল এটা বাস কৰা এটা একদম সুন্দৰ পৰিৱেশত বাস কৰিছে। তো বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে আপোনাক গাঁওখনত দেখুৱাই যাম, বলক তেন্তে। গাঁৱত মানুহবিলাক এতিয়া নাথাকে, বৰ্তমান পথাৰত কাম কৰিবলৈ যায় আৰু মানে বুঢ়ী মানুহবিলাক থাকে। ঘৰত কোনো মাত বোল নাই। চাপ এখন কি সুন্দৰ গাঁও এখন। মই এখন গাঁৱতে বসবাস কৰোঁ। তো বলক যদি কম হৈছে, এই তলত যে দেখিছে এইটো আমাৰ গা ধোৱা কুঁৱা, এইটো দেখিছেনে? এইটো নতুনকৈ বনাইছে, এইটো পুৰণা। তো কোনোবাই যদি আমাৰ গাঁৱত আহিব বিচাৰে কমেণ্ট কৰিলেই হ'ল। যোনে কমেণ্ট কৰে তাকে লৈ আহিম দিয়ক, বুজিছে। কিন্তু খোজকাঢ়িব লাগিব, যোনে খোজকাঢ়িব পাৰে সিহঁতকহে আনিম। কিন্তু 15 কিলোমিটাৰমান খোজেই কাঢ়িব লাগিব, বুজিছেনে বন্ধু বান্ধৱীসকল। যদি 25 কিলোমিটাৰ খোজকাঢ়িব লাগে, যদি 25 কিলোমিটাৰ খোজকাঢ়িব পাৰে, তেতিয়া কোনে আহে মোৰ বন্ধু বান্ধৱীসকলে কমেণ্ট কৰিব, মই সিহঁতক লৈ আহিম। অ'কে, তো আজি ভিডিঅ'টো ইমানেই আছিলে। তো ভিডিঅ'টো যদি চাই ভাল লাগিছিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব দেই।